আজি আপোনালোকৰ মাজত কাহিনী নহয় এটা বেলেগ ধৰণৰ ভিডিও লৈ আহিছো। ভিডিওটি শেষলৈকে চাব বুলি আশা কৰিলো। মানুহে তোমাৰ চিতাৰ শেষৰডাল খৰি জ্বলালৈকে ৰখি থাকিব আৰু যেতিয়া সেই শেষ খৰিডালো জ্বলি শেষ হ'ব তেতিয়া তোমাৰ পত্নী, ল'ৰা-ছোৱালী, ভাই-ভনী, বন্ধু-বান্ধৱী সকলোৱে দুখ প্ৰকাশ কৰি নিজৰ নিজৰ ঘৰলৈ উভতি যাব। কেইদিনমানটো তুমি সিহঁতৰ মাজত জীয়াই থাকিবা। কোনোবাই ক'ব বহুত ভাল মানুহ আছিল, ইমান সোনকালে মৰি গ'ল, আৰু সময়ৰ লগে লগে সকলোৱে তোমাক এদিন পাহৰি যাব। সিহঁতে তুমি উভতি আহিবা বুলি ৰৈ নাথাকে, কিয়নো সকলোৱে জানে যে যিয়ে এবাৰ এই পৃথিৱীৰ পৰা গুচি যায় সি পুনৰ কেতিয়াও উভতি নাহে। গতিকে তুমি আহিব বুলি কোনো ৰৈ নাথাকে। তোমাৰ কাহিনী ইয়াতেই শেষ। তুমি ওপৰত গৈ ভাবিবা যে মানুহবোৰ কিমান স্বাৰ্থপৰ আছিল। যেতিয়া সিহঁতৰ মই কিবা কামত আহিছিলোঁ তেতিয়া মোক কিমান গুৰুত্ব দিছিল, আৰু আজি যেতিয়া মই পৃথিৱীত নাই তথাপিতো সেই মানুহবোৰৰ একো ক্ষতি হোৱা নাই। সেই মানুহবোৰ আগৰ দৰে চলি আছে। তুমি নিজেই দুখ কৰিবা যে মই এইবোৰ মানুহৰ কাৰণে মানুহ হিচাপে জন্ম লৈ পৃথিৱীত গৈছিলোঁ বুলি। তোমাৰ সেই মানুহবোৰৰ ওপৰত বহুত খং উঠিব। তোমাৰ সেই মানুহবোৰক বহুত প্ৰশ্ন সুধিব মন যাব, কিন্তু হাজাৰ চেষ্টা কৰিলেও তোমাৰ কথা সিহঁতে শুনা নাপাব। তুমি পুনৰ উভতি আহিব বিচাৰিবা, কিয়নো তুমি জীৱনটো উপভোগ কৰাৰ মহত্ব তেতিয়া ভালদৰে বুজি পাবা। তুমি তেতিয়া বুজি পাবা যে যেতিয়া জীয়াই আছিলোঁ তেতিয়া তুমি নিজকে পাহৰি গৈছিলা। তুমি উত্তৰ পাই যাবা যে কিয় তুমি নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিলা, কিয় তুমি নিজৰ সপোনৰ গাড়ীখন কিনিব নোৱাৰিলা, কিয় তুমি নিজৰ সপোনৰ ঘৰখন বনাব নোৱাৰিলা, কিয় তুমি নিজৰ ল'ৰা-ছোৱালীকেইটাক ভালদৰে পঢ়াব নোৱাৰিলা, কিয় তোমাৰ সপোনবোৰ কেৱল সপোন হৈয়ে থাকি গ'ল। তুমি এতিয়া সকলোতকৈ ডাঙৰ শিক্ষা পাই গৈছা। তুমি হয়তো ভাবিছা যে 1 মিনিটৰ কাৰণে হ'লেও যদি পুনৰ গৈ ল'ৰাটোৰ লগত খেলিব পাৰিলোঁ হয়, যদি নিজৰ মাক মই কৰা ভুলবোৰৰ বাবে ক্ষমা খুজিব পাৰিলোঁ হয়, পিতৃয়ে এই বুঢ়া বয়সত কৰিবলগীয়া কামবোৰত সহায় কৰিব পাৰিলোঁ হয় যদি, তেতিয়া তোমাৰ অনুভৱ হ'ব যে আগতে মোৰ হাতত 24 ঘণ্টা আছিল, 52 সপ্তাহ আছিল আৰু কেইবা বছৰ আছিল। কিন্তু মই কিমান সময় এনে নষ্ট কৰিলোঁ। যেতিয়া পঢ়ি আছিলা, মায়ে ৰাতিপুৱা সোনকালে উঠাবলৈ গৈ ভাগৰি গৈছিল। তেতিয়া তুমি ৰাতি দেৰিকৈ পঢ়িছা বুলি বাহানা কৰি ৰাতিপুৱা 8 বজালৈকে শুই আছিলা। কিন্তু প্ৰকৃত সত্য এইটো আছিল যে তুমি ফেচবুক, ইনষ্টা নাইবা হোৱাটছআপত কোনোবা ল'ৰা বা ছোৱালীৰ লগত চাট কৰি আছিলা, নিজৰ ফটো এডিট কৰি আপলোড কৰি আছিলা, অনলাইন গেম খেলি আছিলা। এনেদৰে যে তুমি কিমান সময় নষ্ট কৰিছিলা। যেতিয়া তোমাক মায়ে হোষ্টেলত থাকোঁতে ৰাতি ফোন কৰিছিল তেতিয়া তুমি প্ৰেমিক বা প্ৰেমিকাৰ লগত বিজি হৈ আছিলা, আৰু ৰাতি বহুত দেৰি পিছত তুমি মাত্ৰ ফৰ্মেলিটিৰ কাৰণে মাৰ নাম্বাৰত এটা মিছ কল মাৰি থৈ দিছিলা, যাতে তুমি ৰাতিপুৱা মাক ক'ব পাৰা মই তোমাক ইমান ৰাতি হ'লেও কল বেক কৰিছিলোঁ, কিন্তু তুমি তেতিয়া শুইছিলা চাগে। ছেম অন ইউ ইডিয়াট। তুমি সকলো কামকে কালি কৰিম বুলি থৈ দিছিলা, সেয়া লাগিলে পঢ়াই হওক বা আন কিবা। যি দুখন হাতেৰে তুমি বৃদ্ধ মা দেউতাক সহায় কৰিব লাগিছিল সেই দুখন হাতেৰে কেৱল মোবাইল টিপি বিজি হৈ আছিলা। তুমি কিমান ঘণ্টা ৰাতিপুৱা দেৰিকৈ উঠাৰ কাৰণে বৰবাদ কৰিলা। 24 ঘণ্টা লোক লাগিলে এদিন হয়, আৰু ঠিক তেনেকৈ 365 দিন লোক লাগিলে এবছৰ হয়। তুমি নজনাকৈ এনেকৈ কিমানটা বছৰৰ সময় এনেই নষ্ট কৰি দিছিলা। সেই সময়খিনি ভালদৰে ইউজ কৰি তুমি নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিলা হয়। ভাল ভাল কিতাপ পঢ়ি কিমান জ্ঞান লাভ কৰিব পাৰিলা হ'ল। এতিয়া মৰাৰ পিছত 1 মিনিটটো দূৰৰ কথা 1 মাইক্ৰ'ছেকেণ্ড সময়ো তুমি নোপোৱা, কিয়নো জীৱনত বহুত বছৰ মৰাৰ আগতেই তুমি অবাবত নষ্ট কৰি থৈ গ'লা। কিন্তু ধন্যবাদ ভগৱান, এনেকুৱা একো ঘটা নাই এতিয়াও। তুমি এতিয়াও মৰা নাই। থেংক গড যে তুমি আজি থেংক গড বুলি ক'বলৈ এই পৃথিৱীত জীয়াই আছা। তোমাৰ সময়, তোমাৰ সপোন এতিয়াও শেষ হোৱা নাই। তোমাৰ মা দেউতাই এতিয়াও তুমি সফল হোৱাৰ কাৰণে ৰৈ আছে। থেংক গড যে এতিয়াও
তোমাৰ হাতৰ ঘড়ীটোৱে তোমাক সেই দিনটো দেখাবলৈ অপেক্ষা কৰি আছে যেতিয়া তুমি হিৰোৰ দৰে মানুহৰ আগত থিয় হ'বা আৰু মানুহে তোমাৰ কষ্টৰ কাহিনী শুনি চকুলো টুকিব, মোটিভেট হ'ব। কিয়নো এটা কথা ঠিক, যত্ন কৰিলেহে ৰত্ন পায়, কষ্ট নকৰিলে এই পৃথিৱীত একো ফল পোৱা নাযায়। এই ঘড়ীটোৰ এলাৰ্ম কালিও বাজিব। যদি তুমি এলাৰ্ম বজাৰ লগে লগে উঠা, এইটো তোমাৰ জীয়াই থকাৰ ডাঙৰ প্ৰমাণ হ'ব। যদি তুমি এলাৰ্ম বজাৰ আগতে উঠি এলাৰ্ম বন্ধ কৰি নিজৰ কামত ধৰিব পাৰা, তেতিয়া সেইটো তুমি যে সফল হ'বা তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হ'ব। আৰু যদি এতিয়াও তুমি দৈনিক 12 ঘণ্টা শুই থকা, তোমাৰ আধা জীৱনটো মৰাৰ নিচিনাই হ'ব। কিয়নো শুই থকা আৰু মৰা প্ৰায় একেই। যদি তুমি দৈনিক 8 ঘণ্টা শুৱা, তেতিয়া 1/3 জীৱন শুতেই যাব। আৰে কিছুমান মহান ব্যক্তিয়েতো কেৱল 4 ঘণ্টা শুইছিল। ৰাতি শুই ৰাতিপুৱা উঠাৰ অৰ্থ এয়ে যে আমাৰ আৰু মৃত্যুৰ মাজৰ দূৰত্ব এদিন কমি গৈ আছে। সেইকাৰণে মৃত্যু তোমাৰ আগলৈ অহাৰ আগতে তুমি নিজৰ লক্ষ্যত উপনীত হোৱা। যি লাইফত কৰিব বিচৰা কৰা, কিন্তু ৰাতিপুৱা সোনকালে উঠা। অবাবত সময় নষ্ট নকৰিবা। যিমান দিন সময় নষ্ট কৰিলা সেই দিনবোৰটো ঘূৰাই নোপোৱা, কিন্তু আজিৰ পৰা যিমান দিন জীয়াই থাকিবা অন্ততঃ সেই দিনকেইটা সময়ৰ সৎ ব্যৱহাৰ কৰা। তুমি কৰিব লাগিব, তুমি কৰিব পাৰিবা। ইউ কেন ডু ইট। ইউ কেন মেনেজ ইউৰ টাইম। যাতে তুমি পিছত পস্তাব নালাগে। সেইকাৰণে পিছত পস্তোৱাতকৈ এতিয়াই সময়ক ভালদৰে ব্যৱহাৰ কৰিব শিকা। যদিহে কথাখিনি শুনি ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।